টকাও যে হল ঐ নকলি আমিও যে কম নহয় বাকলি ঐ বাকলি। ও রাহুল ভাইটি, তই হুক্কা খাব জানো নেকি? হুক্কা খাব জানো যদি মোকো শিকাই দেচোন। আমাৰ ঘৰৰ চুকতে এইটো হুক্কা বহুত বছৰ পৰা এনেই পৰি আছে। এনেই পৰি থাকিলে বেয়া হৈ যাব, তাতকৈ মই ব্যৱহাৰ কৰি থকাই ভাল। অ কাকা, এইটো কি বস্তু? মই আজিহে দেখিছো। এইটো বস্তু দি কি কৰে পিছে? এইটো পেপা নেকি? নতুন ষ্টাইলৰ পেপা যদি দেচোন, ময়ো অলপ বজাই চাওঁ। মোৰ সৰুৰে পৰাই বহুত ইচ্ছা আছে পেপা বজাই চোৱাৰ, পিছে বজাইহে পোৱা নাই। তই ইমান বুৰ্বক নে? এইটো কি চিনি পোৱা নাই? এইটো হুক্কা হয়। এইটো দি ধোঁৱা ওলাব পাৰে, বুজিছ? নাজানো দেই, ক'ৰ পৰা তই কি বস্তু ওলাই থাক। মানুহে আৰু ধোঁৱা খায় নেকি হা? খালে বাৰ্গাৰ, পিজ্জা, সমোচা খা। মই হ'লে এইবোৰ নেখাওঁ দেই, এনেও দিলেও। অ কাকা, ৰাহুল ভাইটিয়ে এইবোৰ কি বস্তু একো বুজি নাপায়, সৰু ল'ৰা যে। তাক বহুত শিকাব লাগিব আমি, বুজিছ? এইটো হুক্কা মোক দি দিবি নেকি পিছে? মোৰ বহুত দৰকাৰ হৈ আছিল, তোক মই আৰু দি দিম বহুত জলদিয়েই। তোক কিয় লাগে? মোৰ চাইকেলখনত পাম নাই, দিব লাগিছিল পাম। অ ভাই, এইটো দি পাম দিয়ে নেকি হা? ময়ো যে কিহৰ পাল্লাত পৰিলো অ। টকাও যে হল ঐ নকলি আমিও যে কম নহয় বাকলি ঐ বাকলি। ধিন তাক নাচি দিম বাপেকে ষ্টেজো বেকা কৰি। নামাৰিবি আমাৰ আগত ফুটনি, আমিও যে হয় অলপ উস্তাদি, বাকীখিনি নেগাৰো দে। থৈছো পিছলৈ সামৰি, সামৰি। মই বহুত দিন কথা এটা কোৱাই নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে আৰু শ্বেয়াৰ কৰি দিব লাগে, লাইক কৰি দিব লাগে। চবকে অলপ হাঁহিব দিব লাগে আৰু অকলে হাঁহিলে নহয়। আজিলৈ হ'ব দেই, পিছত আমি লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।